মানুহে কিছুমান সময়ত নিজকে অকণমান সময় দিয়াটো খুব দৰকাৰ। মই অঞ্জনা বৰুৱাই আজি আপোনালোকলৈ মোৰ ভাল লগা গল্প আৰু এটি লৈ আহিছোঁ। এজন মানুহ আছিলে। মানুহজনৰ এটি মৰমৰ ঘড়ী আছিলে। এনেকুৱা নহয় যে ঘড়ীটো বৰ মূল্যৱান, কিন্তু তেখেতে ঘড়ীটোক খুব ভাল পাইছিলে। কিবা এটা খুব প্ৰতিটো ক্ষেত্ৰতে তেওঁ ঘড়ীটো পিন্ধি আছিলে। এদিনাখন কামলৈ যাব সময়ত ঘড়ীটো পিন্ধিবলৈ লৈ দেখিলে ঘড়ীটো নাই। গোটেই ঘৰ বিচাৰিলে, আলমাৰি বিচাৰিলে, ড্ৰাজ বিচাৰিলে, ক'তো বিচাৰি নাপায়। তেওঁৰ মনত খুব দুখ লাগিলে। আজি কি হ'ল, মোৰ কামলৈ যাব সময়ত ঘড়ীটো বিচাৰি পোৱা নাই। তেওঁৰ আকৌ এটা 10 বছৰীয়া ল'ৰা আছিলে। ল'ৰাটোকো মাতিলে, বোলে বাছা, তই আচোন অকণমান ঘড়ীটো বিচাৰ। সিও বিচাৰিলে, নাপায় ক'লে, যাচোন তোৰ লগৰে কেইটামান ল'ৰা মাতি আনগৈ ওচৰৰ, তাহাঁতি গোটেইকেইটাই মিলি পেলাই বিচাৰ, যদি তহঁতি বিচাৰি দিব পাৰ মই পুৰস্কাৰ দিম। সি দৌৰ মাৰি গৈ লগৰ কেইটামান ল'ৰা মাতি আনিলে, একে সমনীয়া। আহি গোটেইখনে বিচাৰিলে, নাই, ক'তো নাপালে। তাৰ মানুহজন বৰ হতাশ হৈ পৰিলে। কামলৈ যাবলৈ তেওঁ ঘড়ীটো নোহোৱাকৈ কেনেকৈ যায়। তেতিয়া তাৰে এজন ল'ৰাই ক'লে, খুৰা, মই অকলে বিচাৰোঁ দিবনে বাৰু? বোলে তুমি গোটেইখনেই বিচাৰিলে নাপালে, তুমি অকলে কেনেকৈ পাবা? বোলে নহয়, মোক এবাৰ চেষ্টা কৰিবলৈ দিয়ক। বোলে ঠিক আছে, যোৱা তুমি। সি ৰুমলৈ গৈ লাহেকৈ দৰজাখন বন্ধ কৰিলে। বন্ধ কৰাৰ 10-15 মিনিট পিছত ঘড়ীটো আনি, খুৰা, এইটো আপোনাৰ ঘড়ী লওক। মানুহজনে দেখি অতি আচৰিত হ'ল। ক'লে, তুমি কেনেকৈ বিচাৰি পালা? নহয় বোলে খুৰা, মই দৰজাখন মাৰি পেলাই বিচনাখনতে বহি পেলাই অকণমান দেৰি শুনি আছোঁ। একেবাৰে নিঃশব্দৰ মাজত ঘড়ীটো টিক 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 শব্দটো যেতিয়াই শুনিলোঁ, মই দৌৰ মাৰি গ'লোঁ। গৈ দেখিলোঁ আপোনাৰ যিটো আলমাৰি আছে, আলমাৰীৰ কিনাৰতে ঘড়ীটো পৰি আছে। তাকে আনি আপোনাক দিলোঁহি। আচলতে তেতিয়া মানুহজনে অতি আনন্দিত হৈ ল'ৰাকেইটাক ভালকৈ মিছেছক কৈ পেলাই ভালকৈ চাহ তাহ খোৱালে, মিঠাই চিঠাই খোৱালে, খুব ভাল পালে। আচলতে আমি প্ৰত্যেকেই কেতিয়াবা অকণমান নীৰৱে বহিব লাগে। আমাৰ কিছুমান প্ৰব্লেম থাকে, যিবিলাক আমি সম্পূৰ্ণ কৰিব নোৱাৰোঁ, তাক একো কৰিব নোৱাৰোঁ। কোনেও তাৰ যেতিয়া একো চলিউশ্যন বিচাৰি দিব নোৱাৰে, তেতিয়া আমি নিঃশব্দে বহি চাব লাগে, আমি নিজে পাৰোঁ নেকি। কেতিয়াবা নিঃশব্দে বহিলে আমি তাৰ ফলাফল বিচাৰি পাওঁ। যদি আপোনালোকৰ গল্পটো শুনি ভাল লাগিলে, তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ কৰিব। ধন্যবাদ।